हेलो गाइस, আজি আমি ওলাই আছো। ক'ত যাম আজি? দাদাৰ ঘৰত। আজি গৈ আছো দাদাৰ ঘৰত। এতিয়া আমি গৈ আছো, আপোনালোকক দেখাই থাকিম। মই হেলমেট পিন্ধি ললো, এতিয়া উঠিম বাইকত। মোৰ মানুহজন উঠোনে? এও যাব। এতিয়া আমি গৈ থাকো, আপোনালোকক দেখাই থাকিম। আপোনালোকে চাই থাকক, শেষলৈকে চাব ভিডিঅ'টো। এই ভিউজটা গৈ আছো। এতিয়া পাম এতিয়া মোৰ কলেজখনো দেখাই লৈ যাম আপোনালোকক। ৰাস্তাৰ কাম কৰি আছে। আমি যাম এতিয়া ইফালে। এতিয়া চাহ মই পাই গ'লো ঘৰ, অলপ বাকী আছে। পাই গ'লো, এইখনেই ঘৰ। আমি আহি গ'লোঁ দাদাৰ ঘৰলৈ। দাদাৰ ল'ৰাটোক চাব আহিলোঁ আমি। দাদাৰ ল'ৰাটোক চাই তাইক কোচত লৈ খেলি আছে অলপ টাইম। খেলি হৈ তাৰপিছত আমাৰ আজি আকৌ বিয়া এটা আছে আমাৰ ঘৰৰ লগতে। তাতেই এতিয়া আকৌ বলক যাওঁ তাতে। এই আহি পালোহি, আমি বিয়াৰ আহি পালোহি। আমাৰ ঘৰৰ লগতে বিয়া। আহি চাওঁ সিহঁতে দৰা আগবঢ়াবলৈ ৰৈ আছে। দৰা এইফালৰ পৰা আহিব, এই মিঠাইখিনি খাব। চাই থাককচোন কি হয়। এয়া দৰা আহি পালেহি, চবেই আগবঢ়াই লৈ আহি আছে। কেমেৰামেন, আমাৰ মানুহ। তাৰপিছত এতিয়া আহি দৰা ইয়াত আহি বহিব, বহি পেলাই নিয়ম কৰি পেলাই তাৰপিছত তাত লৈ যাব দৰাক। বৰ্তমান এতিয়া দৰা বহিব আহি পেলাই ইয়াত। দৰাৰ লগত কি হয় চাই থাককচোন আপোনালোকে। এয়া বহিব, দৰাই এতিয়া দৰাক বৰণ কৰে আমাৰ নিয়মত। এই চাওক, মানুহজনী ৰৈ আছে, দৰাক বৰণ কৰিব, শাহুমা। এয়া দৰাক প্ৰথমে দুবৰি বন আৰু ধান দিব। ধান দি পেলাই দৰাক আদৰিব। সকলোৱে ফূৰ্তি কৰি আছে ইয়াত। চাওক, এতিয়া দৰাৰ লগত কি হ'ব এতিয়া চাই থাককচোন। দৰাক এতিয়া চাকি বন্তি দেখুওৱা হৈ আছে আৰু এইফালে চবেই কথাত ব্যস্ত, আনন্দ ফূৰ্তি কৰি আছে। এয়া চাওকচোন, আনন্দ ফূৰ্তিৰ মাজতে এয়া চাওক, দৰাৰ দুই পক্ষৰ পৰা স্ন' স্প্ৰে মাৰি আছে। মাৰি একেবাৰে মোৰ কেমেৰালৈকে সিহঁতে একদম ঢাকি দিয়ে। এয়া চাওক, কেমেৰা পৰ্যন্ত মোৰ নেদেখা হৈ গৈছে। এয়া গোটেইখিনি চাকি বন্তি চব নুমাই গ'ল আৰু দৰাই যিখিনি মিঠাই খালে হয়, সেই মিঠাইটোকে বগা কৰি পেলালে সকলো দুয়ো পক্ষ মিলি পেলাই। আৰু মোৰ কেমেৰা একো দেখিব নোৱাৰা হৈ গ'ল। এয়া আকৌ চাফা কৰি লৈছোঁ। চাফা কৰি আপোনালোকক দেখুৱাই আছোঁ। দৰাই যিটো মিঠাই খালে হয়, এই মিঠাইৰ অৱস্থা কি হৈছে আপোনালোকে এবাৰ চাওক। মিঠাই যিটো খাব দৰাৰ মিঠাইত এয়া চাওক, স্ন' স্প্ৰে মাৰি পেলাই বগা কৰি দিছে। দেখিছেনে? এতিয়া কৈ আছে যে এনেকুৱা কৰিব নালাগিছিলে, কিন্তু এতিয়া কোন পক্ষৰ পৰা মাৰিছে সিহঁতে এতিয়া ধৰিবও নোৱাৰে। কিন্তু হ'ব কি, এতিয়া মিঠাই খাব যে দৰাই কেনেকৈ খাব। এয়া চাওক, বগা হৈ গ'ল চব নুমাই গ'ল চাকি বন্তি আৰু খং। এইফালে মানুহগৰাকীয়ে খং কৰি আছে আৰু সকলোৱে বুজাইছে, হ'ব যি হৈছে আকৌ পুনৰ এইখিনি সলাই দি আকৌ মিঠাই আনিবলৈ ব্যৱস্থা কৰক।
বাক তৰ্ক চলি আছে দুই পক্ষৰ মাজত যে এইটো স্ন'ক কিয় মাৰিলে চাব এতিয়া ক'ব, আৰু এইফালে যে কিয় এনেকৈ কৰিলে, সেইটোতো কৰিব নালাগিছিলে, আগতে আমাৰ নিয়মটো সম্পূৰ্ণ হৈ যাব লাগিছিলে, তেতিয়াহে কৰিব লাগিছিল, কোনে কৰিছে। এয়া আমাৰ মানুহজনী আকৌ এইফালে নাচাতহে মজগুল হৈ আছে, নাচ পালে আৰু একোৱেই নালাগে তাই, এইয়া নাচি আছে এইফালে, দাঁত কিবা উলিয়াই দিছে আকৌ। এতিয়া আকৌ পুনৰ বন্তি জ্বলাই পেলাই এতিয়া আকৌ আদৰি এতিয়া দৰা যাবলৈ প্ৰস্তুত হৈ আছে। দৰা এতিয়াও উঠি পেলাই যাব বিয়াৰ কাৰণে প্ৰস্তুত হৈ গ'ল। এই আমাৰ প্ৰথম যিখিনি নিয়ম আছিলে সেইখিনি নিয়ম সম্পূৰ্ণ হ'ল, আৰু এতিয়া দৰাক লৈ পেলাই আগবঢ়াই লৈ যোৱা হৈছে ভিতৰলৈ, সম্পূৰ্ণ সাজু কৰি লৈ যোৱা হৈছে দৰাক। এয়া হোমত বহিব এতিয়া, এয়া আহি পালোঁ আমি য'ত বিয়াটো হ'ব তাতে। চাওক ধুনীয়াকৈ বহি লৈছে দৰা, এইফালে বহি লৈছে আৰু এইফালে পুৰোহিতো আছে। এতিয়া কইনাৰ কাৰণে অপেক্ষা, কইনা আহিব, তাৰপিছত এনেকৈ বিয়াটো হ'ব। আমি যিহেতু এইবাৰ আমাৰ নতুন বিয়া যিহেতু আমি চাব নোৱাৰিম, এবছৰ নহ'লে আমাৰো নিয়ম এটা আছে, সেইকাৰণে গোটেই বিয়াটো দেখাব নোৱাৰিম। আমি ইয়াতে সমাপ্ত কৰিম আজিৰ ভিডিঅ'টো। আপোনালোকে যদি ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি দিব, আৰু চেনেলত যদি নতুনকৈ আহিছে তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।